নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক ইজি লাৰ্ণ চেনেলটিলৈ স্বাগতম জনাইছোঁ। যদিহে চেনেলটিত আপুনি নতুন তেনেহ'লে ছাবস্ক্ৰাইব কৰিব আৰু ন'টিফিকেশ্যনসমূহ পাই থাকিবৰ কাৰণে ঘণ্টাটো বজাই দিব। আজিৰ পাঠ ফিউচাৰ টেন্স। আজি আমি আলোচনা কৰিম টেন্সৰ শেষৰটো ভাগ ফিউচাৰ টেন্স বা ভৱিষ্যৎকালৰ বিষয়ে। আহকচোন তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে আমি ফিউচাৰ টেন্সৰ ভাগসমূহৰ বিষয়ে জানিবলৈ চেষ্টা কৰিম। বাকী টেন্সসমূহৰ দৰেও ফিউচাৰ টেন্সৰ চাৰিটাকৈ ভাগ থাকে: ফিউচাৰ ইনডিফিনিট বা চিম্পল ফিউচাৰ টেন্স, ফিউচাৰ কণ্টিনিউৱাছ টেন্স, ফিউচাৰ পাৰফেক্ট টেন্স আৰু ফিউচাৰ পাৰফেক্ট কণ্টিনিউৱাছ টেন্স। প্ৰথমে আমি ফিউচাৰ ইনডিফিনিট বা চিম্পল ফিউচাৰ টেন্সৰ বিষয়ে জানিবলৈ চেষ্টা কৰিম। ইয়াৰ গঠন প্ৰণালী হৈছে ছাবজেক্ট প্লাছ শেল উইল প্লাছ মেইন ভাৰ্ব প্লাছ অবজেক্ট প্লাছ কমপ্লিমেণ্ট। ফিউচাৰ ইনডিফিনিটৰ বাক্যত ছাবজেক্ট থাকিব, তাৰপিছত ছাবজেক্ট অনুসৰি শেল বা উইল হ'ব, তাৰপিছত মেইন ভাৰ্ব আৰু তাৰপিছত অবজেক্ট থাকিব। এতিয়া আহোঁ ফিউচাৰ ইনডিফিনিট কাক বোলে। ভৱিষ্যতে বা আগলৈ কোনো এটা কাম হ'ব বা ঘটিব বুজাবলৈ ফিউচাৰ ইনডিফিনিট টেন্স ব্যৱহাৰ কৰা হয়। কোনো এটা কাম ভৱিষ্যতে বা আগলৈ হ'ব বা ঘটিব বুজালে ফিউচাৰ ইনডিফিনিট বা চিম্পল ফিউচাৰ টেন্স ব্যৱহাৰ কৰা হয়। উদাহৰণস্বৰূপে, আই শ্বেল গ' টু গুৱাহাটী টুমৰো। মই অহাকালি গুৱাহাটীলৈ যাম। এই বাক্যটিত ছাবজেক্ট আইৰ পিছত শ্বেল হৈছে মেইন ভাৰ্ব গ' আৰু বাকীখিনি অবজেক্ট আৰু কমপ্লিমেণ্ট। ইয়াত শ্বেল বা উইলে ফিউচাৰ বুজাব। বাক্যটো যিহেতু ভৱিষ্যৎকালত সংঘটিত হৈছে, সেয়েহে চিম্পল ফিউচাৰ টেন্স ব্যৱহাৰ হ'ব। ঠিক তেনেদৰে পিছৰ বাক্যটোতো চিম্পল ফিউচাৰ টেন্স ব্যৱহাৰ হৈছে। পাৰ্চন অনুসৰি চিম্পল ফিউচাৰ টেন্সৰ ভাৰ্বৰ ৰূপসমূহ তালিকাত দেখুওৱাৰ দৰে হ'ব। ফাৰ্ষ্ট পাৰ্চন ছিংগুলাৰ নাম্বাৰ আই আৰু প্লুৰেল নাম্বাৰ উইৰ লগত শ্বেল বহিব আৰু বাকীবিলাকৰ লগত উইল বহিব। এইবাৰ আমি ফিউচাৰ কণ্টিনিউৱাছ টেন্স কাক বোলে আৰু ইয়াৰ ব্যৱহাৰৰ বিষয়ে জানো আহক। প্ৰথমে আমি ইয়াৰ গঠন প্ৰণালী চাওঁ আহক। ছাবজেক্ট প্লাছ শ্বেল উইল প্লাছ বি প্লাছ মেইন ভাৰ্ব তাত ING প্লাছ অবজেক্ট প্লাছ কমপ্লিমেণ্ট। ফিউচাৰ কণ্টিনিউৱাছ টেন্সত ছাবজেক্টৰ পিছত ছাবজেক্ট অনুযায়ী শ্বেল বা উইল, তাৰপিছত বি বহিব প্লাছ মেইন ভাৰ্বত ING প্লাছ অবজেক্ট আৰু কমপ্লিমেণ্ট হ'ব। এনেধৰণৰ বাক্যত মেইন ভাৰ্বত ING বহাৰ বাবে শ্বেল বা উইলৰ পিছত বি বহিব। ভৱিষ্যতে বা আগলৈ কোনো এটা কাম চলি থাকিব বা ঘটি থাকিব বুজাবলৈ ফিউচাৰ কণ্টিনিউৱাছ টেন্স ব্যৱহাৰ কৰা হয়। অৰ্থাৎ ফিউচাৰ কণ্টিনিউৱাছ টেন্সে ভৱিষ্যতে কোনো এটা কাম হৈ থকা বা চলি থকা বুজাব। উদাহৰণস্বৰূপে, শ্বি উইল বি ৰিডিং এট দিছ টাইম টুমৰো। তাই অহাকালি এই সময়ত পঢ়ি থাকিব। এই বাক্যটিত গঠনত দেখুওৱাৰ দৰে ছাবজেক্ট চিৰ পিছত উইল বহিছে, তাৰপিছত বি বহিছে, মেইন ভাৰ্ব ৰিডত ING বহিছে আৰু বাকীখিনি অবজেক্ট আৰু কমপ্লিমেণ্ট। ঠিক তেনেদৰে পিছৰ বাক্যটোতো ফিউচাৰ কণ্টিনিউৱাছ টেন্স ব্যৱহাৰ হৈছে। পাৰ্চন অনুসৰি ফিউচাৰ কণ্টিনিউৱাছ টেন্সৰ ভাৰ্বৰ ব্যৱহাৰসমূহ তালিকাত দিয়া হ'ল। এইবাৰ আমি ফিউচাৰ পাৰফেক্ট টেন্সৰ বিষয়ে জানো আহক। প্ৰথমে জানো আহক ইয়াৰ গঠন সম্পৰ্কে। ছাবজেক্ট প্লাছ শ্বেল উইল প্লাছ হেভ প্লাছ পাষ্ট পাৰ্টিচিপল অফ মেইন ভাৰ্ব প্লাছ অবজেক্ট প্লাছ কমপ্লিমেণ্ট। ছাবজেক্টৰ পিছত শ্বেল উইল, তাৰপিছত হেভ থাকিব, তাৰপিছত মেইন ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল আৰু তাৰপিছত অবজেক্ট আৰু কমপ্লিমেণ্ট থাকিব। ভৱিষ্যতৰ কোনো নিৰ্দিষ্ট সময়ৰ আগেয়ে কোনো কাম কৰা বা হোৱা বুজাবলৈ ফিউচাৰ পাৰফেক্ট টেন্স ব্যৱহাৰ কৰা হয়। উদাহৰণলৈ চালে আমি ভালদৰে বুজিব পাৰিম। উই শ্বেল হেভ ৰিচ্ড হোম বিফৰ ইট ৰেইনছ। বৰষুণ দিয়াৰ আগতে আমি ঘৰ পাম। বাক্যটোত যিহেতু ঘৰ পোৱা কামটো বৰষুণ দিয়াৰ আগতে হ'ব, সেইবাবে সেই অংশখিনিত ফিউচাৰ পাৰফেক্ট টেন্স আৰু পিছৰ অংশখিনিত চিম্পল প্ৰেজেণ্ট টেন্স ব্যৱহাৰ হৈছে। ঠিক তেনেদৰে পিছৰ বাক্যটোতো একেই ৰূপ দেখা পোৱা গৈছে। পাৰ্চন অনুসৰি ফিউচাৰ পাৰফেক্ট টেন্সৰ ভাৰ্বৰ ব্যৱহাৰসমূহ তালিকাত দিয়াৰ ধৰণে হ'ব। এইবাৰ আহোঁ আমি ফিউচাৰ টেন্সৰ শেষৰ ভাগ অৰ্থাৎ ফিউচাৰ পাৰফেক্ট কণ্টিনিউৱাছ টেন্সলৈ। ইয়াৰ গঠন প্ৰণালী হৈছে ছাবজেক্ট প্লাছ শ্বেল উইল প্লাছ হেভ প্লাছ বিন প্লাছ মেইন ভাৰ্ব তাত ING প্লাছ অবজেক্ট প্লাছ কমপ্লিমেণ্ট। মন কৰিবলগীয়া কথাটো হ'ল সাধাৰণতে ফিউচাৰ পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ ব্যৱহাৰ পোৱা নাযায়। সেইবাবে ফিউচাৰ পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ বিষয়ে ইয়াত আলোচনা কৰা নহ'ল।
আশা কৰিছোঁ আজিৰ আলোচনাৰ পৰা আপোনালোক উপকৃত হৈছে চেনেলটো চাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ